প্ৰতি বছৰে গৰমৰ বন্ধত ইস্কন গুৱাহাটীৰ উদ্যোগত শিশুসকলৰ সৰ্বাংগীন বিকাশৰ বাবে এক বিশেষ কেম্পৰ আয়োজন কৰা হয়। এই শিবিৰত শিশুসকলৰ বৈদিক শ্লোকৰ শুদ্ধ উচ্চাৰণ, পবিত্ৰ শাস্ত্ৰসমূহৰ প্ৰেৰণাদায়ক সাধুকথা আৰু ভগৱান শ্ৰীকৃষ্ণৰ আৰাধনাৰ দৰে সুন্দৰ সংস্কাৰসমূহ প্ৰদান কৰা হয়। ইস্কনৰ শ্ৰদ্ধেয় প্ৰভুজী আৰু মাতাজীসকলে ইয়াত নিস্বাৰ্থভাৱে স্বেচ্ছামূলক সেৱা আগবঢ়ায়। অত্যন্ত আনন্দৰ কথা যে ময়ো এই সুন্দৰ প্ৰয়াসৰ অংশীদাৰ হৈ কণ কণ শিশুসকলক যোগাভ্যাস শিকোৱাৰ এক অপূৰ্ব সৌভাগ্য লাভ কৰি আহিছোঁ। একেলগে উশাহ লোৱা। তোমালোকে মন দেখিছা নেকি? নিজৰ মনটো নাই দেখা কোনো, বাট আমি তাক অনুভৱ কৰিব পাৰোঁ আমাৰ মনটো, হয়নে? যেনেকৈ মোবাইল ফোন, তোমালোকে মোবাইল ফোন দেখিছা, তাতে কি কি থাকে? হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ। ছফ্টৱেৰ হৈ গৈছে এপছবিলাক, হয়নে? এপ্লিকেশ্যনবিলাক, আৰু হাৰ্ডৱেৰ হৈছে মোবাইলটো। ঠিক তেনেকৈ আমাৰ হাৰ্ডৱেৰ হৈছে এই শৰীৰটো, আৰু ছফ্টৱেৰ কি? আমাৰ মন। য়েছ, ব্ৰেইনটো হাৰ্ডৱেৰতে হ'ব, বাট যিটো মন, আমাৰ মনটো ছফ্টৱেৰ। এতিয়া এটা আসন আমি যদি কৰোঁ, তেতিয়া আমাৰ মাইণ্ড আমি একে ঠাইতে ফ'কাছ কৰিব পাৰোঁ। আসনটোৰ নাম হৈছে বৃক্ষাসন। কি নাম? কি নাম? বৃক্ষাসন। তো প্ৰথমতে মই ধুনীয়াকৈ দেখাই দিম আসনটো কেনেকৈ কৰে, তাৰপিছত তোমালোকে প্ৰত্যেকে কৰিবা। আসনটোৰ উপকাৰিতা কি কি আছে শুনা। প্ৰথম হ'ল যে তোমালোকৰ মাইণ্ড কি হ'ব? ফ'কাছ হ'ব। তোমালোকে য'ত পঢ়াত কিবা এটা পঢ়িছা যেনিবা, সেই পঢ়াটোত তুমি পূৰা মন দিব পাৰিবা, পূৰা ফ'কাছ হ'ব। দ্বিতীয়তে তোমাৰ ভৰি ষ্ট্ৰেংথ বাঢ়িব। ভৰি কি হ'ব? ষ্ট্ৰেংথ বাঢ়িব, ভৰিৰ জোৰ বাঢ়িব। এতিয়া চোৱা যে মই কেনেকৈ কৰিম, তোমালোকে চাবা ধুনীয়াকৈ, ঠিক আছে? মোক চোৱা ভালকৈ। ফ'ল্ড কৰিলোঁ, এতিয়া কৰিব নালাগে, তোমালোকে প্ৰথমতে চোৱা, তাৰপিছত তোমালোকে কৰিবা। ফ'ল্ড কৰিলোঁ, তাৰপিছত নমস্কাৰ। ইয়াতে সন্মুখৰ এটা পইণ্টত চাবা আৰু সেই পইণ্টটোতে পূৰা ফ'কাছ কৰিবা। তাৰপিছত লাহে লাহে হাত ওপৰফালে টানিবা। উশাহ নিশাহ স্বাভাৱিক। এই হাতখন চোৱা, হাতৰ মই পূৰা নমস্কাৰ দিছোঁ ওপৰত, এনেকৈ খোলা থাকিব নালাগে, ঠিক আছে? পূৰা নমস্কাৰ। ভৰি চোৱা, ভৰি ক'ত দিছোঁ মই? ঠাইত দিছোঁ, আৰু হাত যিমান পাৰি ওপৰফালে টানিবা। অ'কে, এতিয়া চবেই কৰিম একেলগে। প্ৰথমতে ৰাইট লেগ ফ'ল্ড কৰা সকলোৱে। ৰাইট লেগ, চবৰে ৰাইট লেগ ফ'ল্ড কৰা, হাত ওপৰত আৰু সন্মুখৰ ফালে চোৱা, লৰচৰ নকৰিবা। লাহে লাহে হাত ওপৰফালে। 10 কাউণ্ট। 1 2 3, সন্মুখত ফ'কাছ কৰা। 4 5 6 7 8 9 10। য়েছ, চবেই পাৰিছে। অপজিট লেগ ফ'ল্ড কৰা, ফ'ল্ড কৰা, কোনোৱে কাকো ডিষ্টাৰ্ব নকৰিবা। হাত ওপৰত, যিমান পাৰে ওপৰফালে টানা। 1 2 3 4 5 6 7 8 9 10। যোগাভ্যাসৰ পিছতেই শিশুসকলক অতি শৃংখলাবদ্ধভাৱে হৰে কৃষ্ণ মহামন্ত্ৰ জপ কৰিবলৈ শিকোৱা হয়। হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম ৰাম হৰে হৰে। ইয়াৰ পিছত তেওঁলোকক শ্ৰীমদ ভগৱদ গীতাৰ শ্লোকসমূহ কেনেকৈ আবৃত্তি কৰিব লাগে সেই বিষয়ে প্ৰশিক্ষণ দিয়া হয়। একেলগে ভগৱানৰ চৰণত বন্তি প্ৰজ্বলন কৰি আৰাধনা কৰা নিয়ম, আৰু বৈদিক শাস্ত্ৰৰ পৰা শিক্ষণীয় সাধুকথাবোৰো তেওঁলোকক কোৱা হয়। শেষত শিশুসকলৰ আনন্দৰ বাবে বিভিন্ন খেল ধেমালি ব্যৱস্থা কৰাৰ লগতে সকলোকে সুস্বাদু মহাপ্ৰসাদ প্ৰদান কৰা হয়। ইস্কনৰ শ্ৰদ্ধেয় প্ৰভুজী আৰু মাতাজীসকলে ইয়াত নিস্বাৰ্থভাৱে স্বেচ্ছাসেৱক হিচাপে নিজকে অমূল্য সেৱা আগবঢ়ায়।